আৰক্ষীৰ জীৱন সাধাৰণ মানুহৰ জীৱনতকৈ কিছু ব্যতিক্ৰম। এজন সাধাৰণ মানুহক এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আৰক্ষী বিভাগত নিযুক্তি প্ৰদানৰ পাছত নিৰ্ধাৰিত পাঠ্যক্ৰমত বুনিয়াদী প্ৰশিক্ষণৰ জৰিয়তে গঢ়ি তোলা হয় এজন আৰক্ষী হিচাপে, য'ত চলন ফুৰণ, খাৱন শোৱন, ইন্ধন উৰণ সকলোতে আহি পৰে ব্যতিক্ৰম। এক অনুশাসনমূলক ব্যৱস্থাৰ মাজত নিয়মানুবৰ্তিতা বজাই ৰাখি অতিবাহিত হয় শৃংখলিত জীৱন। খোজ কঢ়াৰো আছে শৃংখলাবদ্ধতা। প্ৰথমে ধীৰ গতিত খোজকাঢ়ি সেই শৃংখলাবদ্ধতা প্ৰদৰ্শন কৰাৰ পাছত এইবাৰ খৰ গতিত খোজ কঢ়াৰ শৃংখলাবদ্ধতা প্ৰদৰ্শন কৰিলে।